যদি আপোনালোকে ভিডিঅ' চাই কেনে ভাল লাগিছে যদি কমেণ্ট কৰি লাইক কমেণ্ট আৰু सब्सक्राइब कर दिया সাবস্ক্রাইব কৰি দিব यस यस আমি বিশ্বনাথ স্যার विश्वनाथ जी आप लोग वाह सब बढ़िया है और सब बढ़िया ठीक है ठीक ये बॉय সব ফাইনেলি উঠি গ'লো আৰু চব ভিৰ এনেকৈ থিয় হৈয়ে যাব লাগিব আৰু 40ত আছে আমাৰ ট্ৰেইন নমস্তে সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ চ' আজি আপোনালোকক মই স্বাগতম জনাইছোঁ গলিয়াৰ পৰা আৰু এইফালে পুংকে ভাইয়ে পাই গ'ল গীটাৰ আৰু পুংকে ভাই এতিয়া বনাম বুলি কৈছে ৰিলছ हाय गुड मॉर्निंग कैसे हो आप लोग চ' ফাইনেলি পুংকে ভাই ক'লে যে তিনিআলি ফালে অলপ ফুৰি আহোঁগৈ বুলি ক'লে এতিয়া অলপ ওলাইছোঁগৈ আৰু অলপ ফুৰি ল'ম তাৰপিছতে 10টা বাজিলে অলপ পিছতে আমি খানা পিনা খাই মেলি ওলাব লাগিব আৰু গলিয়াৰ সেইটো এনেই সৰু মৰুকৈ ইয়াৰ সেইফালে আছে এটা চেণ্টাৰ গলিয়া চেণ্টাৰ বুলি এইটো হয় গলিয়া চেণ্টাৰ তো ইয়াত এইটো হয় গলিয়া চেণ্টাৰ এয়া এইফালে যাব বিশ্বনাথ চাৰিআলি চ' ফুৰি কিনে আহিলোঁ আৰু তাৰপিছত পুংকে ভাইটি এতিয়া গা ধুই আছে আৰু এইফালে আছে আমাৰ আইতা মোবাইল চাই আছে ইফালে আছে ভণ্টি আমাৰ ভণ্টি শুই আছে তাইও মোবাইল চাই আছে আৰু আইতাক বহুত দিনৰ মূৰত লগ পালো ভাল লাগিছে আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে মোকো ভাল লাগিছে আপুনি কৈ দিয়কচোন যদি আপোনালোকে ভিডিঅ' চাই কেনে ভাল লাগিছে যদি কমেণ্ট কৰি লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিব সাবস্ক্ৰাইব কৰি দিব ত' এতিয়া আমি খানা পিনা খাই মেলি ওলাই গ'লোঁ আৰু তাৰপিছত এতিয়া আমি গৈ আছোঁ বিশ্বনাথ চাৰিআলি ষ্টেচন এয়া আমাৰ আঙিয়ে আমাক বিশ্বনাথ চাৰিআলি ষ্টেচনলৈকে এৰি দিব আৰু তাৰপিছত আমি যামগৈ আৰু ওদালগুৰিলৈ এইফালে আছে পুংকে ভাই আৰু এইফালে মই চ' ব'লক সেয়া আঙিয়ে আমাক ইয়াত ৰেলৱে ষ্টেচনলৈকে এতিয়া পাই গ'লোহি ইয়ালৈকে আহিলে থেংক ইউ বাই 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 সেয়া গাড়ীত আমি উঠি আহিলোঁ আৰু নতুন গাড়ী লৈছিলে আঙিহঁতে আৰু নতুন গাড়ীতে আমিয়ে প্ৰথম আৰম্ভ কৰিছোঁ আৰু এতিয়া আঙি যাবগৈ আৰু বাছ ত' এয়া হৈ গ'ল বিশ্বনাথ চাৰিআলি ৰেলৱে ষ্টেচন তেতিয়া আমি টিকেট কাটিম ওদালগুৰিলৈ টিকেট দিব দুটা 110 টকা फाइनली टिकट काट लिया अभी টিকেট হৈ গ'ল বুকিং 40ত আছে আমাৰ ট্ৰেইন এতিয়া আছোঁ আমি বিশ্বনাথ চাৰিআলি ষ্টেচন চাৰিআলি নহয় ষ্টেচনত আছোঁ বিশ্বনাথ চাৰিআলি ষ্টেচন ট্ৰেইন আহি গ'ল এয়া ট্ৰেইন আহি গ'ল এয়া কি চাব কিন্তু এইটো আমি যোৱা ট্ৰেইন নহয় এইটো যাব পাৰে চিমেণ্ট চাপৰি ত' এয়া পুংকে ভাই চ' এইটো ট্ৰেইন যাব চিমেণ্ট চাপৰি আমাৰ ট্ৰেইন আহিব 1:40 এতিয়া টাইম হৈ গ'ল টাইম কি হ'ল টাইম কি না 12:40 আছে এয়া 12:41 হৈ গ'ল টাইম এইটো ট্ৰেইন যাব এতিয়া চ' আমি অলপ দেৰি ৰখিব লাগিব আৰু চ' এয়া আহি গ'ল ট্ৰেইন হৈ গ'ল ট্ৰেইন অলপ আগত যাব লাগিব হা মানুহবোৰ চব মানুহবোৰ মানুহ পুৰা দেই সঁচাকৈ কি যে হ'ব আৰু দেই ক'ত সোমাম ইয়াত পুৰা মানুহ ধেৰ পুৰা ভিৰ কিন্তু দেই মানুহ চলো ভাই চব ফাইনেলি উঠি গ'লোঁ আৰু চব ভিৰ এনেকৈ থিয় হৈয়ে যাব লাগিব আৰু প্ৰথমবাৰ ট্ৰেইনত ভ্ৰমণ কৰিছোঁ মানে ইউটিউব জাৰ্ণি কৰোঁতে প্ৰথমবাৰ উঠিছোঁ আৰু এইটোৱে মোৰ প্ৰথম ট্ৰেইনৰ পৰা ব্লগিং হৈছে আৰু আজি
তো এয়া পুংকে ভাই কেনেকুৱা লাগিছে কি কম আৰু বহুত গৰম লাগিছে গৰম ন গৰম দিন আহি গ'ল আহি গৈ বাইদেউ বাইদেউ আহি গ'ল এইফালে আমাৰ বাইদেউ আহি আছে জানো কি কৰিব এতিয়া বাইদেউহে জানে আৰু তাৰপিছত ইয়াত উঠিলোঁ যে এটা কাম ভাল কৰিলোঁ কাৰণ এইফালে ওচৰতে নাহিব বোলে কি কৈছিলে ষ্টেচন নাম চৰাই বিল নে কি বুলি কৈছিলে চাই লওঁ এইফালে আণ্টি লড়কা ये आंटी पागल है बढ़िया हैवी आप बहुत क्यूट हो कुछ बोल दीजिए सब्सक्राइब कर दीजिए बोल के देना पड़ेगा उनके भाई दिया से दिया बढ़िया कुछ बोल दीजिए हाय हाँ आपका नाम बता दीजिए ममता बनर्जी वेस्ट बंगाल ममता की कमाल देखिए आप लोग वाह सब बढ़िया है और सब बढ़िया ठीक है हैप्पी होली इन एडवांस होली में कैसे एंजॉय करेंगे थोड़ा बोल दीजिए हमारे सब्सक्राइबर को नहीं बताइए ओके ठीक है यस इतना अलग चाह लग अपना लोग हाँ 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 दिखा दीजिए अपना जलवा सब फाइनली हमें बही बोला जगह पाई गलो यार बाइदेव चलो जाएंगे अभी है कि नहीं सो वर्तमान पाई गलो ढेकियाजुली रोड स्टेशन भाई आसे विंडो सीट पाई गलो एटिया বাইদেৱে বনাই দিলে আমাক খানা ধুনীয়াকৈ বঢ়িয়াকৈ থেংক ইউ বাইদেউ বাইদেউ ঘৰ ক'ত মাছ পাম ন বঢ়িয়া আপুনি গোটেই দিনটো কৰে ন খানা বিক্ৰী কৰে এইফালে আছে আমাৰ দাদা হাই কৈ দিয়ক হাই বগৰী গতিকে আপোনালোকে ৰঙীয়া এক্সপ্ৰেছত উঠিলে বগৰী খাবলৈ নাপাৰিব বঢ়িয়া চ' ফাইনেলি নামি গ'লোহি ওদালগুৰি পাই গ'লোহি আৰু তাৰপৰা এতিয়া কোনফালে যাম অলপ চেক কৰিব লাগিব কোনফালেদি হয় তাৰপিছত ফোন চোন কৰিব লাগিব কোনফালেদি কি গাড়ী যাম আৰু মানে গাড়ী এতিয়া কোনফালেদি যাব আৰু এয়া হৈ গ'ল ওদালগুৰি ৰেলৱে ষ্টেচন কথা এয়া পূৰা 4 বাজি
বাজি 14 মিনিটত আমি পাই গ'লোহি বহুত সোনকালে পাই গ'লোহি কাৰণ টাইমটো আছিলে 4:35 আছিলে কিন্তু 4:14 পাই গ'লোহি আমি এতিয়া তাৰপিছত পুংকে ভাইয়ে ফোন কৰি আছে এতিয়া তাৰপিছত এতিয়া যামগৈ এতিয়া যাব লাগে ক'ত জানো এতিয়া পুংকে ভাইকে সুধি ল'মগৈ এয়া ৰেলৱে ষ্টেচন এনকুৱাৰী ইয়াত কৰিব পাৰিব আপোনালোকে ৱাও তাৰপিছত এইফালে আছে এতিয়া ভৈৰৱকুণ্ড ষ্টেচনলৈ আমি গৈ আছোঁ ভৈৰৱকুণ্ড বাছ ষ্টেচনলৈ আমি গৈ আছোঁ এতিয়া টমটমত উঠি কিনে এয়া চ' এতিয়া আহি গ'লোহি ওদালগুৰি টাউনৰ বিশাল মাৰ্কেটত কিবা এটা গিফ্ট লৈ ল'ম আৰু এইফালে আমাৰ চাৰ্জি এইফালে চাৰ্জি হাই কৈ দিয়ক বঢ়িয়া টিকেট থেংক ইউ বেগ থৈ কিনে টিকেট ল'বলৈ পাহৰি গৈছিলোঁ চ' এয়া হৈ গ'ল বিশাল মাৰ্কেট এতিয়া চাই লওঁ ইয়াত কি আছে ন তাৰপৰা লৈ কিনে যাব লাগিব বিয়া ঘৰলৈ ভৈৰৱকুণ্ড বিচাৰি হাইৰাণ হৈ গৈছে কি লৈ যাওঁ মানে একো ভাবিয়ে পোৱা নাই তললৈ আহি গৈছিলোঁ আকৌ ওপৰলৈ গৈছোঁগৈ আকৌ 2 নম্বৰ ৰুমত গৈছোঁগৈ পাই গ'লোহি চাওঁ এতিয়া ইয়াত আকৌ কি আছে চব ফাইনেলি বিচাৰি পালোহি সেয়া গিফ্ট লৈ আছে পংকে আৰু মই এটা চাৰ্ট ল'লোহি কাইলৈ পিন্ধিবৰ কাৰণে ধৰা আকৌ ইয়াৰ এতিয়া পইচা দিব লাগিব বহুত দেৰি ৱেইটিং কৰি একদম মানে ভাগৰ লাগি গ'ল একদম আৰু সময়ো নাই এতিয়া গাড়ীও ইমান দেৰি নাই নাপায় চ' এতিয়া পেকিং কৰিব যাব লাগিব পুংকে সেই ইয়াত বিচাৰিবলৈ ক'লোঁ পুংকে দোকান চ' এইফালে এতিয়া যামগৈ এই ইয়াত আছে পুংকে চ' গিফ্ট পেকিং কৰি মেলি আমি টেম্পত ওলাই গ'লোগৈ ওদালগুৰিৰ পৰা ভৈৰৱকুণ্ড 15 কিলোমিটাৰ আছিলে প্ৰায় আধা ঘণ্টামান আমাক লাগিলে আৰু আমি 7:30 বজাত গধূলি সময়ত ভৈৰৱকুণ্ড পাইছোঁগৈ চ' 7:30 বজাত পাই কিনে আমি অলপ ফ্ৰেছ হৈ ল'লোঁ ফ্ৰেছ হৈ কিনে এনেকৈ এয়া জুচ আমি খাবলৈ দিলে চ' জুচ খোৱাৰ পিছত আমি অলপ আৰাম কৰিলোঁ আৰাম কৰাৰ পিছত সেই নিশা আছিলে মেহেন্দি ৰচম চ' তাৰ ব্লগবোৰ পাই থাকিব আপোনালোকে নেক্সট এপিছ'ডত গতিকে ইয়াতে আছিলে সেই দিনাৰ ব্লগ চ' আপোনালোকে ক'ব এই ব্লগটো চাই কিনে কেনেকুৱা লাগিলে যদি ভাল পালে তেন্তে কৰি দিব কমেণ্ট আৰু লাইক যদি চেনেলটো নতুন তেন্তে কৰি দিব চেনেলটো ছাবস্ক্ৰাইব নেক্সট ব্লগত লগ পোৱাৰ আশাৰে টিল দেন টাটা বাই বাই টেক কেয়াৰ